লযজ্ঞ উলংঘ কৰাৰ কেনে গুৰুত্বপ্ৰাত তই নিশ্চয় জনা উচিত আছিল। চাওদাং বৰুৱা তাই দেশৰ চেংনাঙতে খোপাত পিন্ধে ফুল, আঘিনী প্ৰাণৰ মৰমবোৰে উঠত হানে বুল। মই পৰিধান কৰি আছোঁ। আমি প্ৰথমতে মূৰত মাৰিছোঁ এখন পাক বুলি কওঁ। এই পাকখনত আপোনাৰ দীঘল আছে 6 মুঠন। আমি পাকটো পকাই মাৰি পিন্ধোঁ। আৰু এইটো যে পিন্ধি আছোঁ এইটো চাপকন বুলি কয়। আৰু এই ফাঁচিত আৰু এইটো পটলুং। এইটো আমাৰ মলুংসকলৰ আমাৰ যেতিয়া চুকাফাৰ লগত যেতিয়া মলুংসকল আহিছিল তেতিয়া তেওঁলোকে এই সাজটোৱে পিন্ধি আহিছিল বুলি কয়। আমি বিশেষ নাজানিলেও বৰ্তমান জনাখিনিয়ে কৈছোঁ। প্ৰকৃততে আমাৰ এই চাপকণটো প্ৰকৃততে নহয়, এতিয়া পিন্ধিছোঁ, পৰিধান কৰিছোঁ। ইয়াৰ এটা বেলেগ চোলা আছে, আমাৰ বুটাম চোলা এটা আছে। হেণ্ডাং মই নিজে প্ৰস্তুত কৰিছোঁ। হয়, এইবিলাক মানে বাঁহৰ সামগ্ৰীৰ কাম প্ৰায় কৰোঁৱেই। হয়, ঘৰৰ সামগ্ৰী ডলা চালনীকে আদি কৰি জাকৈ জুলুকিকে আদি কৰি চেপা বিভিন্ন ঘৰখনত যিখিনি সামগ্ৰী দৰকাৰ হয় আটাইখিনি কাঠিকামি বাঁহৰ কাঠিকামিখিনি প্ৰস্তুত মই নিজে কৰিব পাৰোঁ, নিজে কৰিছোঁ। যিখন চ'ত মাহত আমাৰ মহাসতী জয়মতী নাটক হ'বলৈ হৈছে, এতিয়া 3-4খনমান নাটকৰ পৰা মানে ইতিমধ্যে খবৰ জনাইছে যে আমাক নাটকৰ সামগ্ৰীবিলাক লাগে, সাজ পোছাক লাগে। এই কষ্টিউমবিলাক কৰিবলৈ মানে মই নিজ হাতে কৰিছোঁ। আৰু এইবিলাক মই নিজে বনাইছোঁ। যেতিয়া নেকি মোৰ পুঠাওঁ দৌতিয়ে যেতিয়া নেকি ডলা চালনী বৈ থাকে, স্কুলৰ পৰা আহি টঙালখিনি তোলাই থৈ দিয়ে, মই তেতিয়া বওঁ। আৰু তেওঁৰ লগত দেখি মই নিজে কৰি আৰু বৰ্তমান মই সেইখিনি নিজেই কৰিব পাৰোঁ বুলি মই মানে ক'ৰ পৰা এটা তাই চুং খাম চেংনাঙৈ প্ৰেম কাউ মাইকিলাইলো ৰাং নীলে চাই খাম মন কেম্ফাই বন চিনখা চা। তাই দেশৰ চেংনাঙতে খোপাত পিন্ধে ফুল, তাই দেশৰ চেংনাঙতে খোপাত পিন্ধে ফুল, আঘিনী প্ৰাণৰ মৰমবোৰে উঠত হানে বুল। জয়মতী তই লযজ্ঞ উলংঘ কৰিছ। লযজ্ঞ উলংঘ কৰাৰ কেনে গুৰুত্বপ্ৰাত তই নিশ্চয় জনা উচিত আছিল। চাওদাং বৰুৱা এই গড়পিঠা নাৰীক ইয়াৰ পৰা টানি লৈ যোৱা। জেৰেঙা পথাৰত কুটকুৰা গছত ৰছী এটি বান্ধি তাইক শাস্তি দিবা, টানি লৈ যোৱা। এইটো আমাৰ টাই বাদ্য, হয়, আমি কওঁ বুলি কওঁ। এই আমাৰ টাই নৃত্য, টাই গীতৰ লগত ইয়াক আমি পৰিৱেশন কৰা হয়। আপুনি বজাব নিশ্চয় জানে, বজাব জানো। অকণমান যদি বজাই দিয়ে। আচ্ছা। টাই আহোম আমি জাতি হিচাপে আমাৰ আহোমসকলে আমাৰ টাই আহোমসকলে আমাৰ নিজৰ ভাষা, কৃষ্টি, সংস্কৃতিক জীয়াই ৰাখিব লাগে। আৰু আমি আমাৰ উপৰিপুৰুষসকলে কৰি আহিছে যেনেধৰণে আমি কৰি যাব লাগে। আজি আমি নিজৰ স্বধৰ্ম এৰি পৰধৰ্ম কৰিবলৈ গৈছোঁ, লোকৰ ধৰ্ম ল'বলৈ গৈছোঁ। লোকৰ ধৰ্ম ল'বলৈ যাওঁতে আমাৰ নিজৰ ভাষা, কৃষ্টি, সংস্কৃতি হেৰাই গৈছে। গতিকে যিসকলে আগবাঢ়ি আহিছে আৰু ভৱিষ্যতে আমাৰ সকলো এই আহোমসকলে আগবাঢ়ি আহক, নিজৰ ভাষা শিকক, নিজৰ কৃষ্টি শিকক, নিজৰ সংস্কৃতি শিকক। তেতিয়া নিজকে সকলোৱে সক্ষম হ'ব পাৰিব যে মই আহোম এই বুলি ক'ব পাৰিব। আমাৰ নিজৰ জাতিটোক লৈ আমি গৌৰৱ। আমাৰ উঠি অহা নতুন প্ৰজন্মসকলেও আহক। আৰু মই বৰ্তমান যিখিনি কৰি আছোঁ, মোৰ লগত যথেষ্টখিনি অকল মোৰ গাঁৱেই নহয়, শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন ঠাইত মই প্ৰশিক্ষণ দিছোঁ। আৰু তেনেধৰণে উদীয়মান ল'ৰা ছোৱালীবিলাক বা ছাত্ৰ ছাত্ৰীসকল উঠি অহা ল'ৰা ছোৱালীবিলাকক শিকাই ভালো পাওঁ। আৰু তেওঁলোকে আগবাঢ়ি আহিছে। আৰু যিসকলে এতিয়াও অনুভৱ কৰা নাই তেখেতসকলে ওলাই আহিবলৈ বুলি মই অনুৰোধ কৰিছোঁ।